সুইচাইড নোট কবি সঞ্জীৱ সাগৰ দাস। হে মোৰ হৃদয়ৰ আপোন, মই বিদায় ল'বলৈ ওলাইছোঁ। মোৰ হৃদয়ৰ সমস্ত কথাখিনি লিখি থৈ যাব বিচাৰিছোঁ এই জীৱনৰ পৰা মায়াৰে। মই যে এতিয়া ঠিকনাবিহীন পথিক, মোক যে এতিয়া কোনেও নাপায় বুজি। মই কি ভাল পাওঁ কি বেয়া পাওঁ কোনেও জানিব নিবিচাৰে মোক। কেতিয়াবা ল'ৰালিৰ কথাবোৰ ভাবি বহুতে হাঁহো বন্ধ কোঠাত বহি। বন্ধুৰ সৈতে খেলা ধূলা কৰা সেই দিনবোৰ কিমান যে সুখৰ আছিল। এতিয়া যে মই সংগীবিহীন, কোনেও নামাতে মোক, নুবুজে মোক। মা দেউতাৰ মনতো যে এতিয়া হৈ পৰিছোঁ এটা ডাঙৰ বোজাহে। মই আৰু জীয়াই থাকিব নিবিচাৰোঁ। মই নিবিচাৰোঁ চকুলেও মুচি জীৱন কটাব। মই উমলি থাকিব বিচাৰোঁ। মই ওলমি থাকিব বিচাৰোঁ বহু ওপৰত, য'ৰ পৰা মোক কোনেও লগ নাপায়।